নমস্কাৰ ৰাইজসকল, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। মই তেহচিন আখতাৰ আৰু আজি আপোনালোকে দেখিছে মোৰ লগত এগৰাকী বাইদেউ আছে, মেঘালী বাইদেউ। নমস্কাৰ। আৰু বাইদেউ আচলতে আমাৰ সম্পৰ্কটো বহুত পুৰণা, সেইকাৰণে ভাবিলোঁ ইউটিউবতে এইখিনি সাঁচি ৰাখি থৈ দিওঁ। আজিৰ দিনটো বহুত স্পেচিয়েল হয়। এনেকুৱা কিছুমান বস্তু, এনেকুৱা কিছুমান উপহাৰ যাৰ তাৰমানে আমি মূল্যটো দিব নোৱাৰোঁ, তেনেকুৱা এটা উপহাৰ বাইদেৱে আনিছে। প্ৰথমতে সেইটো দেখাওঁ। মানে ইমানেই ভাল লাগিছে মোৰ। এয়া আচলতে মোৰ কাৰণে মাত্ৰ এযোৰ কাপোৰ নহয় দেই, ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকে ডিজাইনটো চালে গম পাব। মই এইটো চাওক, ইমান ধুনীয়াকৈ বনাইছে, ইমান মৰম সোমাই আছে ইয়াত। মই একদম ফিল কৰিছোঁ জানে কাপোৰযোৰ গাত লৈ। কিমান আপুনি মৰমত বনাইছে। কিমান সময় লাগিছে এইযোৰ তৈয়াৰ কৰোঁতে? অ' মাই গড। আৰু তাৰ লগত তেওঁ এই কাণফুলিযোৰো আনিছে মেটচ কৰি। কিমান থটফুল, তাকে মই তেওঁক কৈছোঁ আপুনি তাৰমানে ইমান দূৰলৈকে চিন্তা কৰিছে কি কোনযোৰ কাণফুলি পিন্ধিলে ভাল লাগিব, সিমানখিনিলৈ আপুনি যেনেকৈ ভাবিছা ন, তুমি ভাবিছা যে তেনেকৈ, সেইটো বহুত ডাঙৰ কথা। মাই গড, সঁচাকৈ এইযোৰ মোৰ কাৰণে বহুত স্পেচিয়েল হৈ ৰ'ব সদায় কাৰণে। থেংক ইউ থেংক ইউ ছ' মাছ বাইদেউ, সঁচাকৈ থেংক ইউ ছ' মাছ। আৰু কিছুমান কথা আছে বাইদেউৰ, যাৰ কাৰণে মই একচুৱেলি এই ভিডিঅ'টো বনাইছোঁ। কাপোৰযোৰ আপোনালোকক দেখুৱালোঁ। আপোনালোকে যদি বাইদেউৰ তাত অৰ্ডাৰ দিবলৈ বিচাৰে প্লিজ দিব। আৰু বাইদেৱে যে এই কামখিনি ষ্টাৰ্ট কৰিছে তাৰ আঁৰতো কিন্তু এটা খুব ধুনীয়া ষ্টৰি আছে, এটা কাহিনী, এটা মানে সাধু কথা নিচিনা লাগিব আপোনালোকৰ শুনিলে, যে কেনেকৈ কোনোবাই একো কাম কৰা নাছিলে, ঘৰখনৰ লগতে ব্যস্ত আছিলে, নিজৰ ল'ৰা ছোৱালী কেনেকৈ ঘৰখন ভালে ৰাখিম। স্বাভাৱিকতে আমি মহিলাবোৰ যেনেকুৱা, আমি যে ষ্ট্ৰাগল কৰি থাকোঁ, কিছুমান সপোন দেখি থাকোঁ, কিন্তু সেই সপোনবিলাক আমি কৰিব নোৱাৰোঁ। তাৰপিছত নিজে ফ্ৰাষ্ট্ৰেটেড হৈ থাকোঁ, ল'ৰা ছোৱালীৰ ওপৰত খং ৰাগ, ঘৰখনত থাকিও ভাল নালাগে, নাথাকিলেও নহয়, কাম কৰিবলৈও মন যায় কিন্তু বুজিও নাপাওঁ কি কৰিম। গতিকে সেই তেনেকুৱা এটা পজিশ্যনৰ পৰা বাইদেউ কেনেকৈ ওলাই আহিলে আৰু কেনেকৈ এতিয়া মোক কৈছে যে এই কামখিনি ষ্টাৰ্ট কৰা মাত্ৰ তেওঁৰ এবছৰ হৈছে আৰু এবছৰত তেওঁ 50 যোৰৰ ওপৰ মানুহক কাপোৰ বনাই দিছে। গতিকে কেনেকৈ হ'ল, কেনেকৈ আৰম্ভণি হ'ল এই যাত্ৰাটো, শ্বেয়াৰ কৰক অকণমান বাইদেউ। এই যাত্ৰাটো মানে কেনেকৈ, ফাৰ্ষ্ট মই এক্সেছত আহিলোঁ, এক্সেছৰ পৰাও বহুখিনি উপকৃত হ'লোঁ। তাৰপিছত তোমাক পালোঁ, বনো কৰিলোঁ, হিলিং ছেশ্যন, হিলিং শিকিলোঁ তোমাৰ লগত। তাৰ পৰা মই মানে বহুতখিনি মানে মই মানুহজনীয়ে চেঞ্জ হৈ গ'লোঁ। কোনোবাই যদি এতিয়া মোক মানে সোধে নহয় তুমি এইবিলাক যে শিকিছা কি মানে কিবা চেঞ্জ পাইছানে, এইখিনিয়ে মোৰ কাৰণে তাৰমানে। মানে মই তেনেকুৱা ধৰণৰ এজনী নাছিলোৱেই, কোনো ধৰণৰ মানে মই মানে একো মানে মই ভাবিবও মানে মোৰ মানে ভাবাটোও মানে মোৰ কাৰণে ডাঙৰ কথা, তাৰমানে মোৰ নিচিনা এজনীৰ কাৰণে। আৰু মানে ল'ৰা দুটাৰ লগত ঘৰখনৰ লগতে ব্যস্ত তেনেকুৱা। কিন্তু মানে এইবিলাক মানে এনেকুৱা এইটো বিভাগত আহি পেলাই তোমাৰ লগত ক্লাছখিনি 21 দিনীয়া হিলিং ক্লাছটো লৈছিলোঁ, মানে মই বহুতখিনি নিজকে চেঞ্জ কৰিলোঁ মানে। আৰু মই যেনেকৈ চেঞ্জ হ'ব পাৰিছোঁ আপোনালোকেও চেঞ্জ হ'ব। আৰু তেহচিনৰ তাত আপোনালোকেও ক্লাছবিলাক লওক, নিজক চেঞ্জ কৰক। আৰু মানে সঁচাকৈ মানে মই মানে তেহচিনৰ ওচৰত সদায় গ্ৰেটফুল, মানে থেংক ইউ তোমাক। মানে কেনেকৈ মানে মই বুজাম মানে। আৰু তোমাক লগ পোৱাৰ বহুত ইচ্ছা আছিলে, আজিও সেইটো মোৰ মিলি গ'ল। আৰু এযোৰ কাপোৰ মানে বিৰাট ইচ্ছা, নিজ হাতেৰে মানে মই তোমাক বনাম। তুমি কৈ থাকা ধুনীয়া বনাইছে, মানে সেইখিনিও মোৰ আজি মানে ফুলফিল হৈ গ'ল। মানে সঁচাকৈ মানে এইখিনি মই তোমাৰ কাৰণে মানে পাইছোঁ, মানে সঁচাকৈ মানে মানে একো মানে ভাবাৰ মানে মই কোনো ধৰণৰ মানে মই ভাবাও নাছিলোঁ বা মোৰ কনফিডেঞ্চ লেভেলটো নাছিলেই। কিন্তু এতিয়া মানে মোৰ নিচিনা এজনী, মোৰ ঘৰৰ মানুহেও কয় এতিয়া বাপৰে বাপ, মানে প্ৰথমটো মানে এও মানে কয় এই তুমি মানে মাৰ খাবা দেই, এইবিলাক কি আৰম্ভ কৰিছা এনেকুৱা। আৰু তাৰপিছত নাই, যেতিয়া তেওঁ দেখিলে সঁচাকৈ কিবা এটা মানে কৰিছা তাৰমানে। মই এইখিনি আৰু আপোনালোকেও আহক, ওলাই আহক।
এইবিলাক ক্লাছ লওক মানে বহুতখিনি নিজকে মানে সঁচাকৈ মানে চেঞ্জ কৰিব পাৰিব তাৰমানে আমাৰ যিবিলাক সপোন আমি সৰুতে কিমান সপোন দেখিছিলোঁ আজি ইটো হ'ম কালি সিটো হ'ম এদিন কওঁ আমি ডক্টৰ হ'ম কাৰোবাক কিবা কৰা দেখিলোঁ সেইদিনা সেইটো হ'ম কিন্তু যিমান ডাঙৰ হৈ আহিলোঁ কিয় সেই বস্তুবিলাক নাইকিয়া হৈ গ'ল সেই সপোনবিলাক আমাৰ এনেকুৱা হৈ গ'ল যে এতিয়া জানো সপোন দেখাৰ সময় দেখোন মোৰ ল'ৰা ছোৱালী হৈ গ'ল আমি নিজকে সেইবোৰ ভাবি পেলাই লিমিটেড কৰি দিওঁ আৰু যেতিয়া আপোনালোকে এই বস্তুবিলাক শিকিব যেতিয়া আপোনালোকে এক্সেছ বাৰ্ছ শিকিব যেতিয়া আপোনালোকে মোৰ বিভিন্ন ধৰণৰ অকল মোৰ বুলিয়ে কোৱা নাই যিকোনো মডেলিটি যেতিয়া আপুনি নিজে অন্তৰৰ পৰা ভালকৈ নিজক চাফা কৰিম নিজক ভাল কৰিম নিজৰ লাইফটো ভাল কৰিম বুলি যেতিয়া আপুনি এই বস্তুবিলাক কৰিব আপুনি 110% চিয়'ৰ হওক লাইফটো চেঞ্জ হ'বই ইউনিভাৰ্ছ ইমান ভাল ইউনিভাৰ্ছে আমাক কিমান ভাল পায় চাওকচোন কিন্তু আমি আগতে বেলেগ এটা ডাইৰেকশ্যনত আছিলোঁ এতিয়া আমি উভতি আহিছোঁ নিজলৈ নিজক চুজ কৰিছোঁ ৱাও সঁচাকৈ মই বিৰাট ভাল পাইছোঁ আপুনি জীৱনত আগবাঢ়িছে হয়নে একো নকৰাৰ পৰা এটা বিজনেছ আৰম্ভ কৰাটো মই বাহিৰতো পঠাইছোঁ মই বাহিৰতো পঠাইছোঁ ডাঙৰ কথা সেইটোৱে আৰু গতিকে আপোনাকো বাইদেউ শুভেচ্ছা থাকিল ভালকৈ কৰক আগুৱাই যাওক আৰু তেওঁ বহুত বস্তু শিকিছে আৰু সকলো সময়তে বস্তুবিলাক এপ্লাই কৰি থাকে আৰু মই ৰিজাল্ট মানে পাই যাওঁ আৰু মানে এপ্লাই কৰি থাকে কাৰণেই তেওঁ ভাল হৈ গৈ আছে জীৱনটো হয়নে আৰু আছে আৰু বহুতখিনি আছে শিকিবলগীয়া হয় হয় সেইটোৱে থেংক ইউ ছ' মাছ এভৰিৱান আপোনালোকে এই ভিডিঅ'টো চালে আৰু এই জাৰ্ণিটোত আহক বস্তুবিলাক শিকক যদি ভাবিছে যে লাইফত একো নাই কিনো হ'ব কিনো কৰিম জীৱনটো কিয়নো জন্ম হ'লোঁ কি কৰিবলৈ আহিলোঁ পৃথিৱীত জীৱনটো এনেকৈয়ে পাৰ হৈ যাব নেকি সেইবোৰ কথা কোৱা বাদ দিয়ক এইবোৰৰ কাৰণে সলিউশ্যন আছে আপুনি চুজ কৰিব লাগিব চাওক মই ইয়াত যিমানে কথা কৈ থাকোঁ আপোনাৰ লাইফটো একো চেঞ্জ হৈ নাযায় আপুনি মোৰ ভিডিঅ'জ বা বেলেগৰ যি ভিডিঅ'জে নাচাওক কিয় কাৰো লাইফ কেতিয়াও চেঞ্জ নহয় যেতিয়ালৈকে তেওঁ একশ্যন নলয় কাম নকৰে নিজক চুজ নকৰে নিজৰ ওপৰত কাম নকৰে নিজক হিল নকৰে একো নহয় গতিকে ওলাই আহক শিকক আৰু নিজৰ লাইফটো নিজৰ হাতত আনক চেঞ্জ কৰক থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ আৰু এটা কথা আপোনাক যে কণ্টেক্ট কৰিব কেনেকৈ কণ্টেক্ট কৰিব যদি কোনোবাই কাপোৰ অৰ্ডাৰ দিবলৈ বিচাৰে মোৰ নাম্বাৰটো দি দিলে দি দিয়ক 9508466285 মই নুনমাটিত থাকোঁ আৰু কোনোবাই যদি ছেশ্যনো ল'ম বুলি ভাবে তেনেকৈও মোক মানে যোগাযোগ কৰিলে হ'ল আৰু বাইদেৱে বহুত বস্তু জানে আপোনালোকে কথা পাতিব পাৰিব কিছুমান টিপছ ল'ব পাৰিব শিকিব পাৰিব যোগাযোগ কৰিব ধন্যবাদ